আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে দ্য ষ্টৰী অফ প্ৰফেটছ। প্ৰিয় বন্ধুসকল, আজি আমি এই ভিডিঅ'ত হজৰত আদম আলাইহিছ সালামৰ জীৱন কাহিনীলৈ আলোচনা কৰিম। প্ৰিয় বন্ধুসকল, আমি এই আলোচনা ধাৰাবাহিকভাৱে জাৰি ৰাখিম। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামলৈকে এই আলোচনা হ'ব। প্ৰিয় বন্ধুসকল, এতিয়া আহক আমি আলোচনা কৰোঁ হজৰত আদম আলাইহিছ সালামৰ জীৱন কাহিনীলৈ। যেতিয়া এই পৃথিৱীত কোনো প্ৰাণী নাছিল, গোটেই পৃথিৱী খালী পৰি আছিল, তেতিয়া আল্লাহ ৰাব্বুল আলামিনে আকাশত ফিৰিষ্টাসকলৰ মাজত এই ঘোষণা কৰে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي جَاعِلٌ فِي الْأَرْضِ خَلِيفَةً قَالُوا أَتَجْعَلُ فِيهَا مَن يُفْسِدُ فِيهَا وَيَسْفِكُ الدِّمَاءَ وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ قال إني أعلم ما لا تعلمون পৰম করুণাময় অহিম দয়াময় আল্লাহৰ নামত। আয়াতৰ অৰ্থ, যেতিয়া আপোনাৰ প্ৰতিপালকে ফিৰিষ্টাসকলক কৈছিল, নিশ্চয় মই জমিনত খলিফা সৃষ্টি কৰিবলৈ গৈ আছোঁ, তেওঁলোকে ক'লে, আপুনি তাত এনে কাৰোবাক সৃষ্টি কৰিবনে যিয়ে ফাসাদ সৃষ্টি কৰিব আৰু ৰক্তপাত ঘটাব, আৰু আমিতো আপোনাৰ প্ৰশংসাৰ সৈতে তসবিহ পাঠ কৰোঁ আৰু আপোনাৰ পবিত্ৰতা ঘোষণা কৰোঁ। তেওঁ আল্লাহে ক'লে, নিশ্চয় মই সেইটো জানো যিটো তোমালোকে নাজানা। তো প্ৰিয় বন্ধুসকল, আপোনালোকে আয়াতত চালে যে ফিৰিষ্টাসকলে আপত্তি জনালে যে আল্লাহ, আপুনি এনেকুৱা এটা জাতি সৃষ্টি কৰিব যিসকলে নিজৰ মাজত কি কৰে যে কাটাকাটি মাৰামাৰি কৰে, আমিতো আছোঁৱে আপোনাৰ তসবিহ ইবাদত কৰাৰ কাৰণে। তো ইয়াৰ এটা কাৰণ আছিল, কাৰণ ইয়াৰ মানৱ জাতিৰ আগত আল্লাহ ৰাব্বুল আলামিনে জিন জাতিক সৃষ্টি কৰিছিল। তেওঁলোকে এইদৰে আল্লাহৰ অবাধ্যতা কৰিছিল, যাৰ কাৰণে ফিৰিষ্টাসকলে আপত্তি জনাইছিল। তো প্ৰিয় বন্ধুসকল, হজৰত আদম আলাইহিছ সালামৰ জীৱন কাহিনী জনাৰ আগত যদি আপুনি জিন জাতিৰ জীৱন কাহিনীটো জানে, তেনেহ'লে এই আলোচনাটো আপোনাৰ কাৰণে বুজা সহজ হৈ যাব। তো আহক এবাৰ আলোচনা কৰোঁ জিন জাতিৰ বিষয়ে। চাওক, জিন জাতি যে আল্লাহ সৃষ্টি কৰিছিল এই কথা সূৰা ৰহমানত আল্লাহ উল্লেখ কৰিছে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম খলাকাল ইনসানা মিন সালসালিন কাল ফাখার ওয়া খলাকাল জান্না মিন মারিজিম মিন নার। তেওঁ আল্লাহে মানুহক সৃষ্টি কৰিছে শুকান ঠন ঠন কৰা মাটিৰ পৰা, যিটো পুৰা মাটিৰ দৰে, আৰু তেওঁ জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নি শিখাৰ পৰা। আৰু এই জিন জাতিৰ যে সৃষ্টি কৰিছিল আল্লাহ, তাৰ আৰু এটা উদাহৰণ আৰু এটা কাৰণ হ'ল যে আপুনি যদি এই আদম আলাইহিছ সালামৰ পৰা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম পৰ্যন্ত, আনকি বৰ্তমান সময় পৰ্যন্ত হিচাপ কৰে, তেনেহ'লে মানৱ জাতিৰ সৃষ্টি মাত্ৰ 8,500 বছৰ। যেনেকৈ হজৰত আদম আলাইহিছ সালামৰ পৰা ইব্ৰাহিম আলাইহিছ সালাম পৰ্যন্ত 3,500 বছৰ, আৰু ইব্ৰাহিম আলাইহিছ সালামৰ পৰা হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামলৈকে 3,500 বছৰ, 7,000 বছৰ, আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা বৰ্তমান জমানা প্ৰায় 1500 বছৰ। তো এই গোটেইখিনি হিচাপ কৰিলে দেখা যায় যে মাত্ৰ 8,500 বছৰ হৈছে। কিন্তু এই পৃথিৱীৰ বয়স মাত্ৰ 8,500 বছৰ নহয়। চাইণ্টিষ্টসকলে কয় যে কেইবা কোটি বছৰ আগত এই পৃথিৱীৰ সৃষ্টি হৈছিল। তো মানৱ জাতিৰটো কেইদিন হ'ল? 8,500 বছৰ। তো ইয়াৰ আগত নিশ্চয় পৃথিৱীত আল্লাহ ৰাব্বুল আলামিনে বহুত জাতিৰ সৃষ্টি কৰিছিল। আৰু জিন জাতি, যিসকল জিন, তেওঁলোকৰ বয়স কিন্তু বহুত বেছি থাকে, যেনে 1000 বছৰ, 2000, 1500 বছৰ তেওঁলোক জীয়াই থাকে, আনকি ইয়াতকৈ বেছি তেওঁলোকে জীয়াই থাকে। তো মানুহৰ কাৰণে আল্লাহ দুনিয়া সৃষ্টি কৰা নাই, ইয়াৰ আগতো বহুত বস্তু আল্লাহ ৰাব্বুল, বহুত প্ৰাণী আল্লাহ ৰাব্বুল আলামিনে সৃষ্টি কৰিছিল। এতিয়া আহক আমি জিন জাতিৰ বিষয়ে আলোচনা কৰোঁ। তো
তে জিন জাতিৰ বয়স বহুত আছিল আৰু ইয়াৰ আগতো আল্লাহে আৰু বহুত প্ৰাণী সৃষ্টি কৰিছিল। এতিয়া জিন জাতিৰ আদি পিতাৰ নাম হৈছে জান। তো তেওঁলোকৰ মাজতো নবী আৰু ৰসুল আহিছিল, যেনেকৈ আমাৰ মানৱ জাতিৰ মাজত আল্লাহ ৰাব্বুল আলামিনে বহুতো নবী আৰু ৰসুল পঠাইছিল। তো জিন জাতিৰ মাজতো নবী আৰু ৰসুল আহিছিল আৰু তেওঁলোকে আল্লাহৰ কথা কৈছিলে। তো এটা সময়লৈকে জিনসকল ঠিকেই আছিল। ইয়াৰ পাছত তেওঁলোকে নিজৰ মাজত কাটাকাটি মাৰামাৰি ফাসাদ সৃষ্টি কৰিলে আৰু আল্লাহৰ অবাধ্যতা আৰম্ভ কৰিলে, আল্লাহৰ কথা অমান্য কৰিলে। তাৰ বাবে আল্লাহ নাৰাজ হৈ জিব্ৰাইল আলাইহিস সালামক হুকুম দিলে যে জিন জাতিক মোৰ এই সৰল ভূমিৰ পৰা আঁতৰাই দিয়া। তো জিব্ৰাইল আলাইহিস সালাম আল্লাহৰ হুকুমতে অন্যান্য ফিৰিস্তাসকলৰ লগত এই পৃথিৱীৰ পৰা জিনসকলক বনে জংগলে ইত্যাদি ঠাইত পঠাই দিলে। হাবিত, সাগৰত, সমুদ্ৰত খেদি পঠাই দিলে এই জমিনৰ পৰা। যেতিয়া জিব্ৰাইল আলাইহিস সালামে এই অভিযান চলাই আছিল, তেতিয়া এটা জিনৰ এটা সৰু বাচ্চা, জিনৰ এটা শিশু এই জমিনত পৰি আছিল। তো জিব্ৰাইল আলাইহিস সালাম ভাবিলে যে এইটো এটা সৰু বাচ্চা, এইটো নিষ্পাপ প্ৰাণী, তো ইয়াক কেনেকৈ মাৰা যায়, হত্যা কৰা যায়। তো এই বাচ্চাটোক লৈ তেওঁৰ মাক দেউতাকক দিবলৈ গৈছিলে। তো জিব্ৰাইল আলাইহিস সালামে যিমানেই তেওঁলোকক কৈছিলে যে এই বাচ্চাটো লৈ যোৱা, জিনসকলক কৈছিলে, তেওঁলোকে জিব্ৰাইল আলাইহিস সালামক দেখি দৌৰি পলাইছিলে, কাৰণ তেওঁলোকৰ ধাৰণা আছিল জিব্ৰাইল আলাইহিস সালামে তেওঁলোকক হত্যা কৰিব। তো এইদৰে বহুতবাৰ চেষ্টা কৰিলে জিনসকলক এই বাচ্চাটো গতাই দিবৰ কাৰণে, কিন্তু তেওঁলোকে ভয়ত পলালে। তো জিব্ৰাইল আলাইহিস সালামে এই বাচ্চাটোক লৈ আল্লাহৰ ওচৰত গ'লে আৰু আল্লাহ ৰাব্বুল আলামিনে প্ৰশ্ন কৰিলে যে তোমাৰ কাম সম্পন্ন কৰিছা? তো জিব্ৰাইল আলাইহিস সালামে ক'লে, হয় আল্লাহ, মোৰ দায়িত্ব পালন কৰিলোঁ। তেতিয়া আল্লাহ ৰাব্বুল আলামিনে প্ৰশ্ন কৰিলে যে তোমাৰ ওচৰত এইটো কিহৰ বাচ্চা, এইটো কোন হয়? তো জিব্ৰাইল আলাইহিস সালামে ঘটনা বিৱৰি ক'লে যে আল্লাহ, এই বাচ্চাটো মই পালোঁ, তেওঁলোকৰ মাক বাপেকক দিয়াৰ চেষ্টা কৰিছিলোঁ, তেওঁলোকে মোক দেখি পলাইছে। তো আল্লাহ ৰাব্বুল আলামিনে ক'লে, তুমি এক কাম কৰা, এইটো কি বস্তু তোমালোকেতো নাজানা, এইটো বহুত ডেঞ্জাৰাছ বস্তু হয়। তুমি এক কাম কৰা, নিজে ইয়াৰ লালন পালনৰ দায়িত্ব লোৱা আৰু শিক্ষা দীক্ষাৰ ব্যৱস্থা কৰা। 7 তবক জমিন তলত ইয়াক থকাৰ ব্যৱস্থা কৰি দিয়া। তো জিব্ৰাইল আলাইহিস সালামে 7 তবক জমিনৰ তলত ইয়াক কি কৰিলে, যে থকাৰ ব্যৱস্থা কৰিলে। তো তাত তেওঁ কি কৰিলে, আল্লাহৰ ইবাদত আৰম্ভ কৰিলে আৰু 1000 বছৰ আল্লাহৰ ইবাদত কৰিলে শয়তান তাত। তো 1000 বছৰ ইবাদত কৰাৰ পাছত আল্লাহ সন্তুষ্ট হ'ল। তেতিয়া তাক 1 তবক জমিনত এটা স্তৰ ওপৰত আহাৰ অনুমতি দিলে। ইয়াৰ পাছত আৰু 1000 বছৰ ইবাদত কৰিলে। এনেকৈ 7000 বছৰ ইবাদত কৰাৰ পাছত এই পৃথিৱীৰ বুকুত সেই স্থান লাভ কৰিলে। আকৌ 1000 বছৰ ইবাদত কৰিলে, গোটেই জমিনত তেওঁ সকলো ঠাইতে সিজদা কৰিলে, আল্লাহৰ ইবাদত কৰিলে। তেতিয়া প্ৰথম আকাশত স্থান লাভ কৰিলে। এইদৰে 14 বছৰ ইবাদত কৰাৰ পাছত 7ম আকাশৰ ওপৰত স্থান লাভ কৰিলে। প্ৰথম 7 বছৰ 7টা জমিন পাৰ হৈ 7টা আকাশ পাৰ হ'ল। তো 14 বছৰ ইবাদত কৰাৰ পাছত 7ম আকাশত স্থান লাভ কৰিলে। এতিয়া ফিৰিস্তাসকলৰ লগত সি বসবাস কৰাৰ সুবিধা পালে। ফিৰিস্তাসকলৰ যি দায়িত্ব আছিল তেওঁৰ ওপৰতো অৰ্পণ কৰা হ'ল, জান্নাতৰ পাহাৰাদাৰীৰ দায়িত্ব। এইদৰে মানে তাৰ প্ৰমোশ্যন হ'ল। আৰু তো এইদৰে 2,40,000 বছৰ তেওঁ ইবাদত কৰিলে সি। তাৰপাছত ফিৰিস্তাসকলৰ সৰ্দাৰ বনাই দিয়া হ'ল, তাক লিডাৰ বনাই দিয়া হ'ল, যে তেওঁ বহুত ইবাদত গুজাৰ বান্দা, আল্লাহৰ বহুত ইবাদত কৰে। তো এইদৰে 2,40,000 বছৰ তেওঁ ইবাদত কৰাৰ পাছত আল্লাহ ৰাব্বুল আলামিনে এই জমিন খালী পৰি আছে, ইমান বছৰ এই জমিন খালী পৰি আছে। তেতিয়া আল্লাহ ৰাব্বুল আলামিনে এই ঘোষণা কৰিলে, যেটো মই প্ৰথমতে শুনাইছিলোঁ আপোনালোকক সূৰা আল বাকাৰাৰ 3য় ৰকুৰ ফালে। এই আয়াতত আল্লাহ ৰাব্বুল আলামিনে ঘোষণা কৰিলে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي جَاعِلٌ فِي الْأَرْضِ خَلِيفَةً قَالُوا أَتَجْعَلُ فِيهَا مَن يُفْسِدُ فِيهَا وَيَسْفِكُ الدِّمَاءَ وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ قال إني أعلم ما لا تعلمون.
পৰম করুণাময় অহিম দয়াময় আল্লাহৰ নামত। আয়াতৰ অৰ্থ, যেতিয়া আপোনাৰ প্ৰতিপালকে ফিৰিষ্টাসকলক কৈছিল, নিশ্চয় মই জমিনত খলিফা সৃষ্টি কৰিবলৈ গৈ আছোঁ, তেওঁলোকে ক'লে, আপুনি তাত এনে কাৰোবাক সৃষ্টি কৰিবনে যিয়ে ফাছাদ সৃষ্টি কৰিব আৰু ৰক্তপাত ঘটাব?